हेलो फ्रेंड्स अस्सलामु आलाइकुम আপোনালোকৰ খবৰ ভালনে আশা কৰিছো ভালেই আছে আৰু মই আজি লৈ আহিছো বুন্দিয়াৰ ৰেচিপি আৰু কেনেকৈ বনাইছো ভিডিওটো জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকক আৰু ভিডিওটোত এটা লাইক কৰি দিব আৰু শেয়াৰো কৰি দিব এতিয়া আহক ৰেচিপিটোলৈ আগবাঢ়ো আৰু ইয়া মই লৈ ললো সৰু বাটি দি এক বাটি বেচন আৰু এতিয়া দি দিলো পানী মিশ্ৰণটো ভালদৰে মিক্স কৰিব যাতে বেচনটো গুটি গুটি নাথাকে আৰু স্মুথ হয় পানীৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব বেটাৰখিনি দেখুৱাইছো কিমানখিনি গাঢ় হ'ব লাগিব আৰু মিশ্ৰণটো এনেকৈ 4 মিনিটছ ৰাখি দিম আৰু এইপিনে সুগাৰ সিৰাপখিনি বনাই লওঁ সৰু বাটি দি এক বাটি চেনি দিলো আৰু এতিয়া পৰিমাণ হিচাপে পানী লৈ ললো আৰু এতিয়া গেছতে বহাই দিলো সুগাৰ সিৰাপখিনি বনাই লওঁ চাহ উতলি আছে গেছটো জ্বলাই কেৰাহী এটা উঠাই দিছো আৰু এইপিনে দি দিলো ৰিফাইন তেল আৰু তেলখিনি গৰম কৰি লম মই ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছো আপোনালোকে ঘিউ ল'ব পাৰে আৰু এসক মোৰ সুগাৰ সিৰাপখিনি হৈ গৈছে এতিয়া গেছটো অফ কৰি দিম জেলনাখন কেৰাহীৰ ওপৰত ৰাখিব আৰু মিশ্ৰণটো দিব আৰু লগে লগে এইটো মিহলি কৰি ট্ৰাই কৰিব যেতিয়ালৈকে ক্ৰিস্পি হয় গেছৰ ফ্লেমটো মিডিয়াম হাই কৰি ৰাখিব বুন্দিয়াখিনি ক্ৰিস্পি হোৱাৰ লগে লগে গেছৰ ফ্লেমটো লোত ৰাখিব আৰু বুন্দিয়াখিনি এখন প্লেটত নমাই ল'ব বাকি থকা মিশ্ৰণখিনি একেদৰে ভাজি লম বুন্দিয়া ফ্ৰাই কৰোতে সদায় গেছৰ ফ্লেমটো হাইত ৰাখিব আৰু তেলটো ভালদৰে গৰম হ'বলৈ দিব ইয়া গোটেইখিনি ফ্ৰাই হৈ গ'ল প্লেট এখনত উলিয়াই সাইডত ৰাখি দিম এতিয়া সুগাৰ ফ্ৰী বুন্দিয়াখিনি দি দিম গোটেইখিনি বুন্দিয়া দি দিলো আৰু অলপ লৰাই দিছো এতিয়া মই 1 ঘণ্টাৰ কাৰণে ৰাখি দিম বুন্দিয়াখিনি আৰু 1 ঘণ্টাৰ পিছত এয়া চাওক মোৰ বুন্দিয়াখিনি আৰু মাজে মাজে মই লৰাই দিছিলো সেইখিনি ভিডিও দেখুৱা নাই এয়া চাওক হৈ গৈছে বুন্দিয়াখিনি সুগাৰ সিৰাপখিনি খহি লৈছে আৰু সুগাৰ সিৰাপ অলপ বেছিকৈ বনাইছিলো হেয়া চাওক সুগাৰ সিৰাপ আছে কিন্তু বুন্দিয়াখিনি ধুনীয়া হৈছে এয়া চাওক আৰু আপোনালোকে ঘৰতে ট্ৰাই কৰিবচোন এনেকৈ বনাবলৈ আৰু আজি ভিডিওটো যদি চাই ভাল পায় তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব আৰু আজি ভিডিওটো চাই কেনে পালে কমেন্টছত জনাব বাই বাই